Hello guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel জীৱন স্মৃতিৰ সমাহাৰলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিন হ'ল মই কোনো ধৰণৰ ভিডিঅ' আপলোড দিয়া নাই। ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড দিম আৰু বিশেষ একো নহয় মানে ওচৰৰ গাঁও এখনৰ নামঘৰতে আজি ভাওনা আছে পানপৰাজয় হৰিহৰ যুদ্ধ বুলি তাকে চাবলৈ যাম। ভাবিলোঁ তাৰ কিছু অংশ আপোনালোকৰ আগতো দেখুৱাম বুলি তেনেহ'লে ভিডিঅ'টো চাই থাকক। এয়া বৰ্তমান আমি গৈ আছোঁ নামঘৰলৈ বুলি। এয়া চাওক গেটখন পামগৈ আৰু এতিয়া এইখন। তেনেহ'লে ব'লক ভিতৰলৈ সোমাই যাওঁ।
মৃত্যু হল শরণ স্বর্গজয় করিবার বাবে হক প্রস্তুত করে রাখিছো অতি যতনে আদেশ করক দুরন্তে আক্রমণ করি স্বর্গপুর পর্যবৈ পাপিষ্ঠ দেবতা দোষ যদিও দুর্ভোগ কমলাময় অন্তর কহি রাখছো
তথাপি মোৰ মন আছে কিয় হৈছে ইমান যদিও বুজি মিলন পৰম্পৰা নাম মিলন এই চঞ্চল আছে বৰঞ্চ এই তোমাৰ বহু লাভ হলে নেকি কেনেকুৱা লাভ হ'ব আপুনি সৰ্বোচ্চ মোৰ ইষ্টদেৱ চব নাম সকলো ভাঙি পাতি পলক মোৰ মনৰ সংশয় দেৱী না অচিৰেই লাভ হব পুত্ৰ ৰত্ন তোমাৰ উপহাস নকৰিব না পুত্ৰ ৰত্ন লাভ মোৰ নকৰি কদাপি উপহাস নহয় দেৱী সঁচাই লাভ হব সৃষ্টিৰ এক পুত্ৰ ৰত্ন তোমাৰ আপোনাক সৃষ্টিৰ গৰাকী নহয় সৃষ্টিৰ গৰাকী মই নহয় সঁচা তথাপিতো সংঘাৰিছো কত সৃষ্টি ৰূপ ধৰি আৰু পাতিছো কত সৃষ্টি বৰ দান কৰি দেৱী তোমাৰ জানো এই সকলোবোৰ অবিদিত নহয় না কাকু পৰিবাৰ প্ৰিয় পুত্ৰ আমাৰ বলিৰ নন্দন একটু হওয়ার স্মরণ তোমার কথা শুনিবই অন্তৰত পৰম সন্তোষ লাভ কৰিলো পৰমন্ত্ৰী
সোয়ালে সরিয়ায় ও কত নাই দেও করা বিধাতা এ বান্দি বুড়ি কপালত ও ইয়াকে কি সংসার সরিয়া লিলে এই কণা বিধাতাটো চোৱা হলে ভালকে পুতত তুলি লৈ এনে বুড়ি মাৰে ইনিয়ে বুলিব খুজি ইনিয়ে বুলিব খুজি বুঢ়াই আকৌ বুলিব পোন্ধৰ আই হেঁতৰ নাজানো মানুহেই নহয় ইপিনে ৰজাহঁতে সেইজনীকো মইহে চাব লাগে চালৈনো কি চাবা এজনীয়ে বুঢ় বুঢ়াই কান্দিছে এজনীয়ে আকৌ সেইজনী কি চিত্ৰ দেখা নাই কি তাই মুখতে মুখ লগাই সুধিছে তোমাৰ কি হ'ল মনে মনে দেখাই ফুসফুসে হাঁহিছে কি চাবা বাগৰি বাগৰি কান্দিছে কি হয় গৈ থাকক এজনী আছে নহয় তাইকে Hari gos lekuta, ruko seuzia, pahar golho. Iki maya. Iki অভাবনীয় সম্ভোর কিমান দীপ্তি সঁচাকৈ কি যে দীপ্তি পূৰ্ণ মিঠা তুমি আদৰি কৰিছিলা মোৰ চিপালন কৰিছিলা এইবাৰ মই তোমাৰ নামুৰ চিত্ৰলেখা তুমি দেৱী নে মায়াবিনী মোৰে হৰণ কৰি তুমি কিদৰে কৰিলা বল তুমি কোনোবা মায়াবিনী মোক সকলো বিপৰী কোৱা কিয় তুমি এনেদৰে মোৰ হৰণ কৰি ফটে তুমি সকলোৱে তুমি আহি কইনা সম্ভব সেইবাবে কুমাৰ মোৰ প্ৰাণৰ সখী উশাহ দেৱী তোমাৰ বিৰহত কাতৰ হৈ পৰিছে তোমাক সৰল কৰি দিবলৈ আহিছো মই
মোৰ প্ৰাণৰ প্ৰেয়সী দিয়া বতৰা ক'ত আছে মোৰ প্ৰাণৰ প্ৰেয়সী তোমাৰ কি হৈছে ৰাজা? মোৰ প্ৰাণ তোমাৰ বাটত গাঁত হৈ পৰিছে। আজি ৰাতিপুৱা যাব লাগিব। যদি মই লগ পোৱা মোৰ ঘৰে নিশ্চয় চিত্ৰৰেখা মোৰ প্ৰাণৰ প্ৰেয়সী উদ্ধাৰ কাৰণে মই আজি তোমাৰ লগত যাব পাৰিম। মই কেনেকৈ পাৰ হৈ যাম মোকে যাব পাৰিম দিয়া তাৰ বাবে তুমি অলপ চিন্তা নকৰিবা। তেওঁৰ কিনাৰত এতিয়া সৰলতী বিদ্যাৰ জৰিয়তে মই তোমাক সময় ৰোধ কৰিম।
আজি খুদা শুনি
যিবা সংযত কৰি কথা ক'বা তুমি কাৰ কথা আছে জানানে এয়া বানৰ পৰি উষাৰ একমাত্ৰ স্বামী দেৱতাৰ ৰজাৰ ৰাণীক জনাই লৈ तुम्हारी व्यक्तिवान नेपथ्य আজি যদি সঁচাকৈয়ে সংশোধন কৰে সুৰ সুৰ বনে আৰু যদি কষ্ট কৰে অধিকাৰ কৰ্তৃত্ব লৈ তেন্তে ৰাজ দেৱানে হৈ মৃত্যু নহয় क्षमा करा निज पुत्र हुए क्षमा करा এই সন্তান শান্তি ধর্ম মই কদাপি নষ্ট করা নাই গন্ধর্ব কথা মতে আমার দুই বিবাহ কার্য ইতিমধ্যে সমাপন হয়েছে
বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোক সকলোৱে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কোনো নতুন ভিউৱাৰ্ছে যদি বৰ্তমান মোৰ চেনেলটো চাই আছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজি দেখোঁ বাই